Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ দেহাৰ অন্নপ্ৰশন ভিডিঅ'টো আৰম্ভ কৰিছো। কি ক'ত পাৰো দেখাই যাম, ভিডিঅ'টো শেষৰলৈকে চাব। এফালে পুথি পঢ়া কাম আৰম্ভ হৈছে। এইটো সাইডে আকৌ বনোৱা কামো প্ৰায় আৰম্ভ হৈ গৈছে। মহা আৰু লগত আমাৰ মামা বহুত দূৰৰ পৰা আহিছে। মামা একদম গোগামুখৰ পৰা আহিছে। দুইজন মিলি পুৰা বনোৱা ব্যস্ত। বহুত গৰমৰ মাজত বহুত কষ্ট কৰিছে আমাৰ কাৰণে। আৰু এফালে আমাৰ এখেত আৰু মামা মামী পুৰা নেমু চৰবত খোৱাত ব্যস্ত। ইমানেই গৰম মানে কি ক'ম আৰু গৰমৰ কথা। আৰু এইফালে ভাত খোৱা পৰ্ব আৰম্ভ হ'ল। আমাৰ দেহাক আমাৰ মোমায়েকে খুৱাই আছে। আৰু ইমানেই গৰম পৰিছে মানে গৰমতে আমাৰ দেহাই কান্দি কুটি অৱস্থা নোহোৱা হৈছে। আৰু মানুহৰ সমাগমটো বেছিকৈ পাইছে। কান্দি কুটি বেচেৰা অৱস্থা নোহোৱা হৈ গৈছে। আৰু কি কৰিব, উপায় নাই। আজিহে গৰমটো বেছিকৈ দিলে। আৰু মোমায়েকে ভাগিনীয়েকৰ অন্নপ্ৰশন বুলি ছুটিত আহিছে। একদম আমাক ছাৰপ্ৰাইজ দি দিছে আহি পেলাই। আৰু মাহীয়েকৰ কথানো কি ক'ম, পুৰা দাঁতকেইটা উলিয়াই ভিডিঅ' কৰি আছে। পুৰা বেচেৰি ভিডিঅ' কৰাত ব্যস্ত হৈ আছে। আমি চব নিজৰ কামত তাই ভিডিঅ' কৰাত ব্যস্ত হৈ আছে। আৰু এনেকৈ দিনটো পাৰ হৈছে আৰু ভালে কুশলে। আৰু ইফালে সৰু মোমায়েক ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ইফালে আমাক দেখিছেই নহয়, আৰু দাঁতকেইটা উলিয়াই আছোঁ পুৰা, ক'বই নালাগে আৰু। আৰু এইফালে আমাৰ মামা কাকা আইতা ভিতৰত গৰম, যিহেতুকে পেণ্ডেলৰ তলতো গৰমত থাকিব নোৱাৰি। চব কলৰ তলিতে বাহ লৈছে। আৰু এইফালে খুৰা ভাইটি, এইফালে বৌ, গৰমৰ কথা কি ক'ব, আৰু অৱস্থাটো দেখি গম পাইছে। এইফালে পেহী পুৰা ব্যস্ত, এইফালে মামী একদম ব্যস্ত। আৰু এইফালে আমাৰ দেহা গৰমতে কান্দি আছে বেচেৰাটো, মামীয়ে লৈ আছে। আৰু এইফালে ওচৰৰ বৌহঁত খোৱা বোৱা আৰম্ভ হৈ গৈছে। আৰু এইফালে আকৌ এগৰাকী আমাৰ দেহাৰ মামী আইতাক সেই বহি থকাজন মামা কাকা। আৰু মামায়েকে লৈ আছে একদম মামী আইতাকৰ কোলাত আমাৰ গোসাঁই। আৰু এগৰাকী আমাৰ দেহাৰ খুৰীয়েক, বহুত গৰমত বহুত দূৰৰ পৰা কষ্ট কৰি আহিছে। আৰু এইফালে আইতাক আৰু ভিনদেউ।